হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু SSC GD 2026 ভেকেঞ্চিটোৰ বাবে পাতিবলগীয়া কিছু কথা মই তোমালোকক জনাই দিব বিচাৰিছোঁ। আৰু সেইখিনি জানিলে তোমালোকৰ বাবে খুবেই ভাল হ'ব। আৰু লগতে বহুত ল'ৰা ছোৱালীয়ে এইবাৰ বিশেষকৈ ডিম'টিভেট হোৱা দেখা গৈছে বা একদমেই পঢ়িবলৈ মন কৰা নাই। আৰু এইটোৰ কাৰণটো আমি সকলোৱে গম পাইছোঁ। এক্সামটো আমাৰ মানে কোনো এক্সামৰ ডেট নাই, কেতিয়া এক্সাম হ'ব, কিমান তাৰিখে হ'ব, মানে এডমিট কেতিয়া ৰিলিজ হ'ব, এই ভেকেঞ্চিটো বাঢ়িবনে নাই, এনেকুৱা বহুত প্ৰশ্ন মানে আমাৰ সন্মুখত আছে। আৰু মই এটা কথা ক'ব বিচাৰোঁ যে মই তেতিয়াও কৈছিলোঁ যে আমি 10 এপ্ৰিললৈকে কোনো ইয়াৰ আশা কৰি লাভ নাই। কিন্তু এটা কথা মই তেতিয়াও কৈছোঁ বা এতিয়াও কওঁ যে 10 এপ্ৰিললৈকে আমাৰ এক্সামৰহে আশা কৰি লাভ নাই, কিন্তু নিশ্চয়কৈ অফিচিয়েলিভাৱে আমাৰ কিবা এটা আপডেট কিন্তু 100% আহিব লাগে। এইটো তোমালোকে অলপ ৰখি থাকিলে গম পাবা। আৰু অফিচিয়েল ৱেবছাইটবিলাক তোমালোকে পাৰিলে অলপ নিজে ভিজিট কৰি থাকিবা, নিশ্চয় আপডেট আহিলে লগে লগে গম পাবা। এতিয়া কথাটো হ'ল, মই কেইটামান সৰু সৰু কথাৰ বাবে আজিৰ এই ভিডিঅ'টো বনালোঁ, তোমালোকক জনাই দিওঁ যে আমাৰ বহুত কেণ্ডিডেটৰে এটা কথা মানে সুধি থাকে বা এটা কথা মানে এনেকুৱাকৈও ভাবে তেওঁলোকে যে SSC GDত আমি যদি 40টা কুৱেশ্যন নিজে এটেম্প কৰিলোঁ, তাৰপিছত যদি আমি 40টা কুৱেশ্যন টোক্কা লগাই দিলোঁ, 80টা কুৱেশ্যন আমি টাষ্ট কৰিলোঁ, কৰাৰ পিছত আমি যদি এই 80টাৰ ভিতৰত জাষ্ট 30টা যদি শুদ্ধ হ'ল, বাকী যদি আমাৰ 50টা ভুল হ'ল, তেতিয়াহ'লে আমাৰ কি হ'ব, মানে নিগেটিভ বহুত খাই যাম নেকি বা নিগেটিভ মাৰ্ক লাগিব নেকি? তো এইখিনি কথা। আৰু তাৰ লগতে আৰু এটা কথা সোধে যে দাদা, মই যদি ৰিজনিং আৰু অনলি হিন্দী কৰোঁ, বাকী যদি মই অংক আৰু জিকে নোচোঁ, তেতিয়াহ'লে মই পাছ কৰিমনে বা মোক চাকৰিটো দিবনে বা মই চাকৰিটো ল'ব পাৰিমগৈনে? এনেকুৱা বহুতকেইটা কথা তেওঁলোকে সোধে। তো এই দুটা টপিকৰ ওপৰত মই বুজাই দিওঁ, তাৰপিছত মই ডকুমেণ্টছৰ কথা এটা ক'ম। কথাটো এনেকুৱা যে যিটো মই প্ৰথমতে ক'লোঁ যে তোমালোকে যদি 30টা কুৱেশ্যন কাৰেক্ট কৰি গোটেইখন মানে ধৰি লোৱা এটেম্প গোটেইকেইটা কৰিছা, 80টা কুৱেশ্যন 80টাই টাষ্ট কৰিছা, আৰু তাৰে মাজত 30টা কাৰেক্ট হ'ল, বাকী 50টা ৰং হ'ল। কথাটো এনেকুৱা, বহুতে ভাবে যে তেনেকুৱা যদি হয় তেতিয়াহ'লে মাইনাছ বেছিকৈ খাম। একচুৱেলি কথাটো 100% যদি আমি অফিচিয়েলভাৱে চাবলৈ যাওঁ বা SSC GDৰ আগৰ নৰ্মেলাইজেশ্যনবিলাক যদি আমি চাবলৈ যাওঁ, কথাটো তেনেকুৱা নহয়। ইয়াত প্ৰপাৰলি নৰ্মেলাইজেশ্যন হয়। আৰু নৰ্মেলাইজেশ্যনটো কেনেকুৱা মই তোমালোকক বুজাই দিছোঁ, শুনা। নৰ্মেলাইজেশ্যনটো কি, সদায় এভাৰেজ মাৰ্কৰ ওপৰত মানে ডিপেণ্ড কৰি দিয়ে। ছাপ'জ ধৰি লোৱা এখন কুৱেশ্যনত মানে এটা শ্বিফ্টত যে এভাৰেজ মাৰ্ক 90, মানে একদম এভাৰেজ মানে কি, যে এভাৰেজ আমি সদায় কোনটো বুজোঁ, যে মাজৰ মাৰ্কটো ধৰি লোৱা 90, মানে বেছি সংখ্যক ল'ৰা ছোৱালীয়ে 90 মাৰ্ক পাইছে, তাৰে আধাই পাইছে ধৰি লোৱা 80 আৰু আধাই পালে 100। তো তাৰে মাজৰখিনিয়ে কিমান পালে, 90। আৰু সেইকাৰণে মই কৈছোঁ কি এভাৰেজ মাৰ্কটো হ'ল 90। এতিয়া কথাটো হ'ল, যিখিনি কেণ্ডিডেটে 80 নম্বৰ পাইছে, তো তেওঁলোকৰ ওচৰলৈ আনিবলৈ, মানে 80 নম্বৰ পোৱা কেইজনক 90ৰ ওচৰলৈকে আনিবলৈ হ'লে তেওঁলোকে নৰ্মেলাইজেশ্যনত কিমান পাব লাগিব, 10 নম্বৰ। 10 নম্বৰ বা অলপ পইণ্ট ইফাল সিফাল হয়, 9.5 10 এনেকুৱাৰ ওচৰত পাই গ'লে এওঁলোকৰ ওচৰ পাব। আৰু 100 থকাখিনিৰ কি হ'ব, কিমান নম্বৰ মাইনাছ হ'লে 90ৰ ওচৰলৈ আহিব, মিনিমাম 10 নম্বৰ বা 9.5 বা 9 ইমানমান মাইনাছ হোৱাৰ লগে লগে মানে 90ৰ ওচৰলৈ আহিব। আৰু এইটোৱে হয় নৰ্মেলাইজেশ্যনত। মেইন মানে কথাটো হ'ল নৰ্মেলাইজেশ্যনৰ এই খেলাটোৱে যে 90 এভাৰেজটো, তো তাৰ আশে পাশে তলৰখিনিয়ে মাৰ্ক বাঢ়িব আৰু যিখিনি ধৰি লোৱা বাঢ়ি আছে সেইখিনি মাইনাছ হ'ব। গতিকে আমি দেখিবলৈ পাওঁ যে মাইনাছো বহুতৰে হয়, প্লাছো বহুতৰে হয়। তো এইটো হ'ল নৰ্মেলাইজেশ্যনৰ প্ৰচেছ। কিন্তু মই এই কথাটো কিয় ক'লোঁ, এই কথাটো কোৱাৰ মূল কাৰণটো হ'ল কি, যে তোমালোকে এইবাৰ SSCৰ যিবিলাক এক্সাম অলৰেডি আমাৰ হৈ গৈছে, তোমালোকে নৰ্মেলাইজেশ্যনবিলাক দেখিছানে নাই মই নাজানো, কিন্তু নৰ্মেলাইজেশ্যনটো দেখি মোৰ নিজৰো ভয় লাগিছে। কেনেকৈ, যে কোনোবা শ্বিফ্টত বা কাৰোবাৰ 30 নম্বৰলৈকে প্লাছ হৈছে আৰু কাৰোবাৰ ডাইৰেক্ট 30-32 নম্বৰ মাইনাছ হৈ গৈছে, যিটো SSCৰ আগৰ হিষ্ট্ৰীত নাছিল। এই বছৰ 2026 চনত এতিয়া বৰ্তমান একদম ফ্ৰেছলি এইটো এটা মানে কথা, আৰু যিটো মোৰ মতে লাভ নে লোকচান নিজে যেতিয়া এক্সাম দিম তেতিয়া গম পাম। কিন্তু
ভাবিব গ'লে এটা চিন্তনীয় বিষয়, কাৰণ কোনোবাই যদি 100 পায় 30 নম্বৰ মাইনাছ হৈ যোৱাৰ লগে লগে 70 হ'ব, কোনোবাই যদি 70 পায় 30 নম্বৰ পাই যোৱাৰ লগে লগে 100 হ'ব, আৰু তাৰ জৰিয়তে এটা ডাঙৰ প্ৰভাৱ পৰিব SSC GDত। চ' মই এই কথাটো যে ক'লোঁ এটা কাৰণতে ক'লোঁ যে কোনোবাই যদি ভাবি আছা যে টোক্কা মাৰি দিম, মাৰাৰ পিছত মই 100 নম্বৰ পাই যাম আৰু মই চাকৰি পাই যাম, যদি মই কোৱাৰ নিচিনাকৈ বা এইবাৰ যিখিনি এক্সামত ৰুল লগাইছে যদি সেই ৰুলখিনি আমাৰ SSC GDটো লাগে, তেতিয়াহ'লে তেনেকুৱা সপোন দেখি থাকি লাভ নহ'ব। অলপ কষ্ট কৰি পেলাই তোমালোকে নিজে যিখিনি পাৰা সেইখিনি কৰা, তাৰপিছত প্লাছ হয় মাইনাছ হয় দেখা যাব। কিন্তু যদি টোক্কা লগাইছে, কাৰণ টোক্কাততো বেছিভাগৰ প্ৰফিটে যে হয় তেনেকুৱা কথা নাই, গতিকে নিজেও চোৱা। আৰু লগতে সময় যথেষ্ট আছে SSC GD কুৱেশ্যনক লৈ বা আৰু বিভিন্ন টপিকছত লৈ আমি কথা নিশ্চয় পাতি থাকিম, জড়িত হৈ ল'বা জব এণ্ড ডিফেন্সৰ লগত। তো এইখিনি কথা মই এইটোৰ বাবে কৰোঁ। বাকী মই যিটো কথা ক'লোঁ যে নৰ্মেলাইজেশ্যনৰ মেথডৰ পিছতে তোমালোকক মই কৈছিলোঁ, আৰু নৰ্মেলাইজেশ্যনৰ পিছতে মই তোমালোকক কৈছিলোঁ যে আমাৰ বহু কেণ্ডিডেটে সুধি থাকে যে যদি আমি কেৱল 2টা ছাবজেক্ট কৰোঁ আৰু যদি 2টা নকৰোঁ আমি পাছ কৰিমনে। তো মই এটা কথা কওঁ শুনা, আমাৰ SSC GDত এতিয়ালৈকে এনেকুৱা কোনো ৰুল নাই যে এটা ছাবজেক্ট যদি আমি কৰি থৈও আহোঁ আৰু যদি তাতে তুমি 20টাই কাৰেক্ট কৰিছা 40 নম্বৰ পালা, আৰু যদি তুমি 20 নম্বৰ নৰ্মেলাইজেশ্যন পাই চাকৰিটো মানে পাবাই, তুমি এনেকুৱা নহয় যে এটা ছাবজেক্টেই কৰি থৈ আহিছা চ' তোমাক চাকৰিটো নিদিয়ে, তেনেকুৱা নহয়। মানে 4টা ছাবজেক্ট দিছে, তুমি 4টা ছাবজেক্ট কৰিলেও কৰা নকৰিলেও নাই। তুমি যদি 2টা ছাবজেক্ট কৰি পেলাইও তুমি যদি 80 নম্বৰ পোৱা তাতো তুমি চাকৰি পাবা, 3টা ছাবজেক্ট কৰিও যদি পোৱা তাতো চাকৰি পাবা। চ' এনেকুৱা কোনো ৰুল নাই, তো চিন্তা কৰিব নালাগে। বাকী মই ডকুমেণ্টছৰ যদি কথা কওঁ, চোৱা আমাৰ SSC GDৰ এই এক্সামটো যিটো আমাৰ পোষ্ট অলৰেডি ওলাল, এপ্লাই চলিল, এতিয়া বৰ্তমান আমাৰ ৰিটেন এক্সাম বাকী আছে। চ' এইটো এক্সাম যে হ'ব এইটো 100% চিয়ৰিটি আছে, যেনেকৈ নহওক এপ্ৰিলত নহ'লেও মে' মাহত হ'লেও আমাৰ এক্সাম অনুষ্ঠিত হ'ব, ফিজিকেল হ'ব মেডিকেল হ'ব। চ' ইমান চিন্তা কৰিব নালাগে। কিন্তু চিন্তনীয় বিষয় সেইসকলৰ বাবে যিসকল OBC হওক বা EWS হওক, তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেট কিখনক লৈ প্ৰব্লেম। আৰু মই এইটো কথা উলিয়ালোঁ, কিন্তু মই এই কথাখিনি মই ইয়াতে সম্পূৰ্ণৰূপে নকওঁ, ইয়াৰ টপিকছৰ ওপৰত মই নিশ্চয় ভিডিঅ' আনিম, তোমালোকে জড়িত হৈ ল'বা। যিখিনি নতুন নতুন ফিমেল হওক মেল হওক, মেলখিনিৰ বাবেও গ্ৰুপৰ লিংক থাকিব, ফিমেলখিনিও যদি গ্ৰুপত এড হ'ব বিচৰা ফিমেল গ্ৰুপত, তো মোক মেছেজ কৰিলেই হ'ল। ধন্যবাদ, জয় আই অসম, আৰু পাৰিলে ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।